নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোক চাওক, গামোচা চামোচালৈ ধুতি চুটি পিন্ধি ওলাই আহিছোঁ ঘৰৰ পৰা। মই মানুহজনী ঘৰলৈ আহি আছোঁ। এতিয়া মই আছোঁ জোনাইত আৰু বাসন্তী আই থানত আজি পূজা আছে। পূজাত কি কি হয় সকলোবোৰ আপোনালোকক দেখাম। এতিয়া আমি তালৈ থানলৈ যাম আৰু মোৰ লগত যাব মোৰ মানুহজনী যাব আৰু মোৰ মানুহজনী ভাইটিৰ মানুহজনী যাব আৰু এয়া আমাৰ মোৰ ল'ৰাটো ষ্টাইল কৰি দি আছে তাত থানলৈ লৈ যাবৰ কাৰণে। আমি পূজালৈ ওলাই আহিলোঁ। এতিয়া ৰাস্তালৈ পালোহি আৰু আমি চবেই গৈ আছোঁ। বৌহঁতে গৈছে, মানুহজনী গৈছে মোৰ, আমি চবেই গৈ আছোঁ। এতিয়া ইয়াৰ পৰা বেছি দূৰ নহয়, ওচৰতে, সেইটো কাৰণে আমি খোজকাঢ়িয়ে গৈ আছোঁ। যোৱাকালি আপোনালোকক এইফালৰ যোনটো দেখিছে সেইটো বিলটোত যোৱাকালি ভিডিঅ' বনাইছিলোঁ আমি আৰু আগলৈ গৈছিলোঁ। ওচৰতে চিয়াংখনো আছে, আপোনালোকে যোৱাকালি ভিডিঅ'টো চাব পাৰে, ডিছক্ৰিপশ্যনত দি দিম। এতিয়া এইটো ৰাস্তা দিকে গৈ আছোঁ। মানুহ বহুত হয়, বহুত দূৰ দূৰৰ পৰা মানুহ আহে। ডিব্ৰুগড়, তিনিচুকীয়া, আমাৰ ধেমাজিৰ পৰাও আহে, বহুত দূৰ দূৰৰ পৰা আহে। হাই কৈ দে, হাই কৈ দে, বল। আমি গৈ আছোঁ, শালক লগ পালোঁ। এতিয়া মোৰ শালপতি হয়, মোৰ যে শালৰ ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয়, টাউনত হয় শালৰ ঘৰটো। 5 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা। আপোনালোকে পিছফালে চাওক, বহুত মানুহ আহি আছে আৰু বহুত দূৰ দূৰৰ পৰা মানুহ আহে ইয়াত চাবলৈ, থানলৈ। ডিব্ৰুগড়ৰ পৰা আহে, তিনিচুকীয়া আৰু জাগুন, বহুত দূৰ দূৰৰ পৰা আহে। ময়ো আহিছোঁ আজি। মানুহজনীৰ কিছুমান শৰাই দিবলগীয়া আছিলে, যোৱাকালি শৰাইটো দিলোঁ আৰু আজি মেইন পূজাটো আছে, মানে আজি বলি প্ৰথা চলে আজিৰ দিনটোত। আমি সেইটোৱে আপোনালোকক ভিডিঅ' কৰি দেখাম। সকলোবোৰ আপোনালোকে চাই থাকিব ভিডিঅ'ত। সময়ত আৰু বেছি টাইম নাই আৰু আধা ঘণ্টামান আছে বুলি। আৰু ফাইনেলি আমি থানঘৰলৈ পালোহি আৰু এতিয়া এইটো চাওক, এইফালে থানঘৰটো, তাতে সকলো কামবোৰ কৰা হয়। আৰু আজি মানুহ বহুত হৈ আছে, চাওক, ধেৰ মানুহ হৈছে আৰু অলপ পাছত আৰু মানুহ বেছি হ'ব। এতিয়া আমি এইটো চাইডে দিকে যাব লাগিব ভিতৰলৈ। এতিয়া আমি থানঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইটোৱে বাসন্তী আই থান হয় আৰু ইয়াৰ ছাইডত গৈ পিনে আপোনালোকক দেখাম। এতিয়া শৰাই আগবঢ়াই আছে চবেই ৰাইজে। ভেল বনাইছে ধুনীয়াকৈ, আপোনালোকক ভেল বনোৱাটো দেখাই দিছোঁ। এইটো চাওক, এনেকৈ ভেল বনাইছে। গোপিনীবোৰ চবেই পানী আনিবলৈ গৈছে নদীলৈ। এতিয়া ঘূৰি আহিব, তাৰপিছত চব বলি প্ৰথা আৰম্ভ হ'ব। এতিয়া শৰাই দিয়াও হৈ গ'ল। এতিয়া আমি গাঁৱৰ জ্যেষ্ঠ এজনৰ পৰা সুধিম পূজাটোৰ বিষয়ে আৰু পূজাটো কেইদিনীয়া হয় আৰু আজিৰ দিনটো কি হয়, সেই সকলোবোৰ সুধিম আমি এজন জ্যেষ্ঠৰ পৰা। মুঠতে আমাৰ ইয়াত 3 দিনীয়া পাতোঁ। যেনেকৈ মূৰ্তি থাকিলে মানে 4 দিন মূৰ্তি নাই, আমি বলি বাহন মাত্ৰ কৰোঁ। সেইটো কাৰণে সপ্তমীৰ পৰা আৰম্ভ কৰি আমি সপ্তমী, অষ্টমী, নৱমীত বলি কৰোঁ। নৱমীত বলি দি বিদায় কৰোঁ। মুঠতে ইয়াৰ যিখিনি বয় বস্তু মানে থাকিব, সেইখিনি সেই ভেলত ভৰাই, এই চৰা বুলি ক'লেও হয়, ভেল বুলি ক'লেও হয়, সেই চৰাত মানে ভৰাই মেলি সেইখিনি বস্তু বিদায় কৰি দিওঁ আজিৰ দিনটো ভিতৰত। সকলোবোৰ হৈ যোৱাৰ পাছত লাষ্টত এই ভেলখন আপোনালোকে যোনখন দেখাইছে দেখি পাইছে, সেইখন ভেল দিয়ে সকলো ৰাইজৰ দুখ দুৰ্গতিবোৰ উজুৱাই দিয়া হয়। এতিয়া পানী তুলিবলৈ গৈছে আৰু তাৰপৰা ঘূৰি অহাৰ পাছত আপোনালোকৰ ইয়াত দেখাম এতিয়া কি হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।
দিয়াৰ পাছত আইসকলে এতিয়া ৰাইজৰ মংগল চাব আৰু তাৰপিছত ভেল উটুৱাবলৈ যাব। আৰু এতিয়া সকলো ৰাইজে মিলি পিনি ভেলখন উটুৱাবলৈ ওলাইছে আৰু এইখন গৈ এতিয়া নদীত চিয়াং নদীত ভেলখন উটুৱাই দিব ৰাইজৰ মংগলৰ কাৰণে। এতিয়া ভেল উটোৱা হৈ গ'ল ৰাইজৰ সকলোৰে মানে আছিলে আৰু ভেল উটাই পিনি এতিয়া ৰাইজে সকলোৱে গ'লগৈ। আৰু ইয়াৰ পাছত 7 দিনৰ পাছত আৰু এটা নিয়ম আছে, সেই নিয়মটো এতিয়া কৰা নাই, সেইটো ৰেকৰ্ড কৰি দেখাব নোৱাৰিম কিয়নো মোৰ ঘৰতো কিছুমান প্ৰব্লেম আছে, মই ঘৰলৈ যাবগৈ লাগিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওপৰত থকা বেল আইকনটো ক্লিক কৰি দিব। বাই বাই।